Hello everyone, this is Jyotismay Baruah and welcome to my YouTube channel. So friends, আজি আমি class 12 second year chemistry আজি আৰম্ভ কৰিম class. এইটো এটা নতুন channel হয়। গতিকে এইটো অসমীয়া মিডিয়ামত দিয়া হ'ব বথ আৰু ইংৰাজী মাধ্যমতো দিয়া হ'ব ইংলিছ মিডিয়ামতো। ফাৰ্ষ্টতে আমি Assamese মিডিয়ামৰ পৰা আৰম্ভ কৰিম class 12 So friends, basically I can teach you through physics, chemistry, mathematics and biology also. তো আজি আমি কেমিষ্ট্ৰি আৰম্ভ কৰিম আৰু এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডছ বিলাকৰ লগত যাতে আমি কন্টিনিউ কৰি ৰাখিব পাৰো কাৰণ অসমীয়া মাধ্যমৰ যিবিলাক ক্লাছ থাকে ন ইউটিউবত সেইবিলাক খুব কমে দেখিবলৈ পোৱা যায় ইংলিছ মিডিয়ামৰ থাকে বাট অসমীয়া মিডিয়ামৰ খুব কম থাকে গতিকে অসমীয়া মিডিয়ামত মই কন্টিনিউ কৰিম বুলি ভাবিছো যদি তোমালোকে বিচাৰা তো ফ্ৰেণ্ডছ তোমালোকে চাব পৰা কঠিন পদাৰ্থৰ কঠিন অৱস্থা এটো আছে চেপ্টাৰ 1 দিয়া আছে কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজন আমি কেনেকৈ ক্লাসিফাই কৰিব পাৰো যে দিয়া আছে যিবোৰ কঠিন পদাৰ্থৰ অণুবোৰ শৃংখলিতভাৱে সজ্জিত হৈ নিৰ্দিষ্ট জ্যামিতি আকাৰ গঠন কৰে তাকে নিয়তাকাৰ বা ক্ৰিষ্টেলীয় বোলে এতিয়া আমি জানিব লাগিব যে নিয়তাকাৰ বা ক্ৰিষ্টেলীয় কাক বোলে যে যিবোৰ কঠিন পদাৰ্থৰ সেই কঠিন পদাৰ্থটোৰ অণুবোৰ কঠিন পদাৰ্থটোৰ অণুবোৰ কি হ'ব লাগিব শৃংখলিত হ'ব লাগিব আৰু সেই সুশৃংখলিতভাৱে সজ্জিত হৈ কোনো এটা নিৰ্দিষ্ট জ্যামিতি আকাৰ গঠন কৰিব লাগিব তেতিয়াই কি হ'ব নিয়তাকাৰ বা ক্ৰিষ্টেলীয় বোলা হয় তাক নেক্সট চোৱা এবাৰ আহিলে অনিয়তাকাৰ কঠিন পদাৰ্থ যা আমি এমৰফাছ সলিড বুলি কওঁ এমৰফাছ গতিকে যিবোৰ কঠিন পদাৰ্থৰ অণুবোৰৰ নিৰ্দিষ্ট জ্যামিতিক সজ্জা নাথাকে তাকে অনিয়তাকাৰ কঠিন পদাৰ্থ বোলে মানে যিবোৰ কঠিন পদাৰ্থৰ কি হয় যে অণুবোৰটো থাকিবই গতিকে অণুবোৰৰ নিৰ্দিষ্ট জ্যামিতিক সজ্জা নাথাকে সেইবোৰ আমি অনিয়তাকাৰ বুলি কওঁ আগৰটো কি আছিলে নিয়তাকাৰ আছিলে এইটো চোৱা ইয়াতে আছিলে নিয়তাকাৰ যে অণুবোৰ শৃংখলিতভাৱে সজ্জিত হৈ নিৰ্দিষ্ট জ্যামিতি আকাৰ গঠন কৰে তা আমি কওঁ নিয়তাকাৰ আৰু এইবাৰ আমি এতিয়া পালো যে এমৰফাছ অৰ্থাৎ অনিয়তাকাৰ যে যিবোৰ কঠিন পদাৰ্থৰ অণুবোৰ কি হ'ব লাগিব জ্যামিতিক সজ্জা নাথাকে সেইবোৰৰ জ্যামিতিক সজ্জা নাথাকে সো সেইবোৰ আমি কওঁ যে অনিয়তাকাৰ কঠিন পদাৰ্থ আমি এক্সাম্পল দিব পাৰো গ্লাছ আমি এক্সাম্পল দিব পাৰো অনিয়তাকাৰ কঠিন পদাৰ্থ অৰ্থাৎ এমৰফাছ সলিডৰ তো নেক্সট আহিলে ভুৱা কঠিন পদাৰ্থ বা অতি শীতলীকৃত পদাৰ্থ ইংৰাজীত কোৱা হয় ইন ইংলিছ pseudo solid সো এবাৰ ভুৱা গতিকে এইটো নামেৰে আমি নিশ্চয় আমি ইয়াৰ বিষয়ে জানিব পাৰো যে ভুৱা মানে ই অৰ্থাৎ ভুৱা দিব ফাঁকি দিব গতিকে তেনেকুৱা ধৰণৰ পদাৰ্থ হ'ব যে কঠিন পদাৰ্থৰ পানীৰ দৰে বৈ যোৱাৰ প্ৰৱণতা থাকে যিবোৰ কঠিন পদাৰ্থৰ পানীৰ দৰে লাইক ৱাটাৰ বৈ যোৱাৰ প্ৰৱণতা থাকে তাকে ভুৱা কঠিন পদাৰ্থ বোলে আৰু এইটোৰ আমি এক্সাম্পল হিচাপে ল'ব পাৰো গ্লাছ তো ফ্ৰেণ্ডছ তোমালোকে যদি মন কৰিছা যে কিছুমান একদম পুৰণা ঘৰবিলাক থাকে নহয় তাৰে একদম ওপৰতে কিছুমান গ্লাছৰ খিৰিকী লগোৱা থাকে সেই যদি তোমালোকে মন কৰিছা দেখা পাবা যে সেই গ্লাছৰ যিটো তলৰ অংশ অলপ ডাঠ হৈ গৈছে আৰু ওপৰৰ অংশখিনি পাতল হৈ গৈছে মানে ইয়াতে কোৱা আছে যে ভুৱা কঠিন পদাৰ্থটো তাত দেখিবলৈ পোৱা গৈছে যে পানীৰ দৰে বৈ আহে ওপৰৰ পৰা তললৈ কি কৰে পানীৰ দৰে বৈ আহে সেইবিলাক আৰু সেইবিলাক এতিয়া হ'ব নোৱাৰে এইবিলাক দিন হ'ব লাগিব যেতিয়া বহুত পুৰণি ঘৰ থাকে ন তেতিয়া তাত দেখিবলৈ পোৱা যায় তো নেক্সট চাব পৰা ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজন আৰু এইবিলাক কঠিন পদাৰ্থৰ অণুবোৰৰ মাজৰ আকৰ্ষণী বলৰ ওপৰত নিৰ্ভৰ কৰি কি কৰা হয় যে ইয়াক চাৰিটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ চাৰিটা হৈছে যে আণৱিক কঠিন পদাৰ্থ আৰু 2 নম্বৰ হৈছে আয়নীয় কঠিন পদাৰ্থ নম্বৰ 3 সহযোজী কঠিন পদাৰ্থ আৰু নম্বৰ 4 ধাতৱ কঠিন পদাৰ্থ ইয়াৰে আমি ফাৰ্ষ্ট পাৰ্টটো আমি পঢ়িম প্ৰথম ভাগটো যে আণৱিক কঠিন পদাৰ্থ মলিকুলাৰ সলিড তো মলিকুলাৰ সলিড আমি জানিবই পাৰো যে আণৱিক মানে অণুৰ দ্বাৰা গঠিত হ'ব আৰু এইটো হৈছে 3 প্ৰকাৰৰ অধ্ৰুৱীয় আণৱিক পদাৰ্থ সেকেণ্ডটো হৈছে ধ্ৰুৱীয় আণৱিক পদাৰ্থ আৰু C 3 নম্বৰটো হৈছে হাইড্ৰজেন বান্ধনযুক্ত কঠিন পদাৰ্থ সো এটো হৈছে
অধ্ৰুৱীয় আণৱিক পদাৰ্থটো নন পোলাৰ মলিকুলাৰ সলিড যে এইবোৰৰ কি হ'ব অধ্ৰুৱীয় সহযোজী বান্ধনিৰ দ্বাৰা বা পৰমাণুৰ দ্বাৰা সৃষ্টি হয় গঠন হয় নেক্সটটো চোৱা ধ্ৰুৱীয় আণৱিক পদাৰ্থ পোলাৰ মলিকুলাৰ সলিড এটো হৈছে ধ্ৰুৱীয় সহযোজী বান্ধনিৰ দ্বাৰা বা পৰমাণুৰ দ্বাৰা সৃষ্টি হয় আৰু নেক্সটটো চোৱা হাইড্ৰজেন বান্ধনিযুক্ত কঠিন পদাৰ্থ এইটো হ'ব তোমাৰ হাইড্ৰজেন বান্ধনিৰ দ্বাৰা হাইড্ৰজেন বান্ধনিযুক্ত গতিকে আমি জানিবই পাৰোঁ যে হাইড্ৰজেন বান্ধনি থাকিব তাত গতিকে নেক্সট চোৱা 2 নম্বৰ আয়নীয় কঠিন পদাৰ্থ আয়নীয় কঠিন পদাৰ্থটো হ'ব কেটায়ন আৰু এনায়নৰ মাজত আয়নীয় বান্ধনিৰ সৃষ্টি হৈ আয়নীয় কঠিন পদাৰ্থৰ গঠন হয় এক্সাম্পল তোমালোকে চাব পাৰা যে NaCl সোডিয়াম ক্লোৰাইড কেটায়ন আৰু এনায়নৰ মাজত আয়নীয় বান্ধনিৰ সৃষ্টি হ'লেই হ'ব তোমাৰ আয়নীয় কঠিন পদাৰ্থ আৰু এক্সাম্পল হিচাপে আমি গম পালোঁ যে NaCl সোডিয়াম ক্লোৰাইড সো নেক্সট চোৱা নেক্সট হৈছে সহযোজী কঠিন পদাৰ্থ কোভেলেন্ট সলিড অৰ নেটৱৰ্ক সলিড চোৱা এইখিনি চাব পাৰা যে অধাতুবোৰে সহযোজী বান্ধনিৰ দ্বাৰা লগ হৈ সহযোজী কঠিন পদাৰ্থৰ সৃষ্টি কৰে ইহঁতক জিয়ান্ট বোলা হয় এক্সাম্পল হিচাপে চাব পৰা যে ফুলাৰিন গ্ৰেফাইট যিবিলাক হৈছে কাৰ্বনৰ বহুৰূপ কাৰ্বনৰ ৰূপ হৈছে এইবিলাক গ্ৰেফাইট আৰু ফুলাৰিন এক্সাম্পলো এই দুটা ইয়াৰে যে সহযোজী কঠিন পদাৰ্থৰ এক্সাম্পল এই দুটা এইবিলাক হৈছে কাৰ্বনৰ ৰূপ গ্ৰেফাইট আৰু ফুলাৰিন গতিকে যে সহযোজী কঠিন পদাৰ্থ কেনেকৈ হ'ব কি হ'ব যে আকৌ কৈ দিছোঁ চোৱা যে অধাতুবোৰে যেতিয়া সহযোজী বান্ধনিৰ দ্বাৰা লগ হৈ সহযোজী কঠিন পদাৰ্থৰ সৃষ্টি কৰিব তেতিয়াই হ'ব সহযোজী কঠিন পদাৰ্থৰ গঠন তো নেক্সটটো চোৱা 4 নম্বৰ ধাতৱ কঠিন পদাৰ্থ মেটেলিক সলিডটো কি হ'ব যে যেতিয়া ধাতুবোৰে ধাতৱ বান্ধনিৰ দ্বাৰা লগ হৈ ধাতৱ কঠিন পদাৰ্থৰ সৃষ্টি কৰে তেতিয়াই হয় চোৱা যে ধাতুবোৰে ধাতৱ বান্ধনিৰ দ্বাৰা লগ হৈ সৃষ্টি কৰা পদাৰ্থটো আমি ধাতৱ কঠিন পদাৰ্থ বুলি ক'ব পাৰোঁ নেক্সট চোৱা ক্ৰিষ্টেল লেটিছ আৰু একক কোষ ইয়াৰ পৰা কুৱেশ্যন তোমালোকৰ আহেই ইয়াতে ইম্পৰ্টেঞ্চ চিন দিয়া আছে সো কেনেকৈ কুৱেশ্যন আহে মই কৈ দিম অলপ পিছতে এইখিনি বুজাই লোৱাৰ আগতে চোৱা যে ত্ৰিমাত্ৰিক ক্ষেত্ৰত বিন্দু কিছুমানৰ নিয়মিত সঞ্চয় হৈছে ক্ৰিষ্টেল লেটিছ হ'বলৈ হ'লে কি হ'ব লাগিব 3 ডাইমেনশ্যনৰ হ'ব লাগিব ত্ৰিমাত্ৰিক ক্ষেত্ৰত 3 ডাইমেনশ্যনত বিন্দু কিছুমানৰ যিবিলাক বিন্দু থাকে ন সেই কিছুমান বিন্দুৰ নিয়মিত সজ্জা হ'ব লাগিব ত্ৰিমাত্ৰিক ক্ষেত্ৰৰ ইন 3 ডাইমেনশ্যন সো তাক আমি ক'ব পাৰোঁ ক্ৰিষ্টেল লেটিছ আৰু ক্ৰিষ্টেল লেটিছ এটাৰ সূক্ষ্মতম অংশটো হৈছে একক কোষ কোনটো ইয়াৰে একেবাৰে সূক্ষ্মতম অংশটো এতিয়া চোৱা কিছুমান বৈশিষ্ট্য দিয়া আছে ক্ৰিষ্টেল লেটিছৰ বৈশিষ্ট্য এইবিলাক ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে তোমালোকৰ যে ক্ৰিষ্টেল লেটিছত থকা প্ৰতিটো বিন্দুকে লেটিছ বিন্দু বোলা হয় আমি গম পালোঁ যে যিবিলাক ক্ৰিষ্টেল লেটিছত তোমাৰ যিবিলাক বিন্দু থাকে ন সেই সকলোবিলাক বিন্দুকে আমি লেটিছ বিন্দু বুলি কওঁ আৰু লেটিছত থকা প্ৰতিটো বিন্দুৱে ক্ৰিষ্টেলটো গঠন হোৱা কণাক বুজায় আৰু নেক্সট চোৱা 3 নম্বৰ ধৰ্মটো হৈছে যে লেটিছ বিন্দুবোৰ সৰল ৰেখাৰে যোগ কৰি লেটিছটোৰ জ্যামিতি আকৃতি নিৰ্ধাৰণ কৰিব পাৰোঁ নিৰ্ধাৰণ কৰা হয় সো চোৱা বেছিকেলি তোমালোকৰ কুৱেশ্যন কেনেকৈ আহিব পাৰিব ইয়াৰ পৰা যে মই লিখি ৰাখিছোঁ কুৱেশ্যন কি কাৰকৰ সহায়ত একক কোষৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা হয় এইটো তোমাৰ বৰ্ড এক্সামত আহিব পাৰে তো আহিছে আগৰ বছৰ মানে তোমাৰ যদি তোমালোকে 2012ৰ পৰা যদি 2022 লৈ তোমালোকে এনালাইচিছ কৰা ন কুৱেশ্যন পেপাৰবিলাক তোমালোকে এইটো পাই যাবা আছে যে একক কোষৰ দাঁতি দৈৰ্ঘ্য যিটো আমি ABC বুলি কওঁ আৰু দাঁতি দৈৰ্ঘ্যৰ মাজৰ কোণ হৈছে আলফা বিটা আৰু গামা মই আকৌ কৈ দিছোঁ যে কি কাৰকৰ সহায়ত একক কোষৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা হয় আৰু এনচাৰটো হৈছে যে নম্বৰ 1 একক কোষৰ দাঁতি দৈৰ্ঘ্য আৰু দাঁতি দৈৰ্ঘ্য হ'লে আমি লিখিব পাৰোঁ কওঁ যে ABC আৰু দাঁতি দৈৰ্ঘ্যৰ মাজৰ কোণ যিটো দাঁতি দৈৰ্ঘ্যৰ মাজৰ কোণ হয় সেইটো হৈছে আলফা বিটা আৰু গামা তো নেক্সট চোৱা আৰু এটা কুৱেশ্যন কিমান প্ৰকাৰৰ ক্ৰিষ্টেল লেটিছ বা ব্ৰেভিছ লেটিছ পোৱা যায় যে ক্ৰিষ্টেল লেটিছৰ সলনি ব্ৰেভিছ লেটিছ বুলিও আহিব পাৰে এক্সামত সো তোমালোকে জানি থোৱা যে ক্ৰিষ্টেল লেটিছ আৰু ব্ৰেভিছ লেটিছ একে হয় গতিকে এইটো হৈছে তোমাৰ 14 টাইপছ
14 প্ৰকাৰৰ এইটো তোমালোকে মনত ৰাখিবা যে কিমান প্ৰকাৰৰ ক্ৰিষ্টেল লেটিছ বা ব্ৰেভিছ লেটিছ পোৱা যায় এইটো হৈছে 14 টাইপছ অৰ্থাৎ 14 প্ৰকাৰৰ এইটো তোমালোকে চাই ল'বা তো গাইজ নেক্সট আৰু ইফালে আছে একক কোষৰ প্ৰকাৰ আছে সৰল একক কোষ কেন্দ্ৰস্থ একক কোষ আৰু ইফালে আছে FCC ECC BCC এইবিলাক আছে চ' ফ্ৰেণ্ডছ আজিলৈ যিহেতু এইটো প্ৰথম ভিডিঅ' ন গতিকে বৰ বেছি দীঘল নকৰোঁ যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'বা কাৰণ তোমালোকে যদি বিচাৰা ন তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাবা যিবিলাক অসমীয়া মাধ্যমত হ'ব এছামিছ মিডিয়াম তো বেছিকেলি কি হয় যে ইউটিউবত বা য'তে নহওক তোমালোকৰ এছামিছ মিডিয়ামটো অলপ কমকৈ মানে দেখা যায় ইউটিউবত যদি তোমালোকে কিবা এটা টপিক চাৰ্চ কৰি দিয়া তোমালোকৰ তাত ইংলিছ মিডিয়ামত আহিব কিন্তু অসমীয়া মিডিয়ামত নাহে যদিও আহে খুব কম পৰিমাণ আৰু টপিকবিলাক তুমি যিটো টপিক বিচাৰা সেইটো টপিক হয়তো নাহিবও পাৰে গতিকে মই ভাবিছোঁ তোমালোকৰ ফিজিক্স হওক কেমেষ্ট্ৰি হওক বায়'লজি আৰু মেথমেটিক্স গোটেইখিনি মই তোমালোকক চাই দিম আৰু গোটেইখিনিৰে মই তোমালোকক হেল্প কৰিম গতিকে আশা ৰাখিছোঁ তোমালোকে শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ